নতুন ভিডিঅ' এটালৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু এই ভিডিঅ'ৰ মূল আকৰ্ষণ হৈছে এজন ব্যক্তি যিজন ব্যক্তিয়ে তেওঁৰ শুহুতীয়া কথাৰে সকলোৰে মন জয় কৰিব পাৰে, ৰস দিব পাৰে, আনন্দ দিব পাৰে আৰু সেই ব্যক্তিজনে হৈছে এওঁ শিৱাজী ডেকা। নমস্কাৰ। আপোনাৰ পৰিচয়টো শুহুতীয়া ভাষাৰে কওকচোন। মোৰ পৰিচয়টো অকণমান দিবৰ কাৰণে চেষ্টা কৰিছোঁ, আপোনালোকে বুজিবৰ কাৰণে চেষ্টা কৰিব। মোৰ ঘৰ ক'ত, মোৰ কি নাম, মই বৰ্তমান কি কৰি চলি আছোঁ, প্ৰথমতে কথাই দিবৰ কাৰণে চেষ্টা কৰিছোঁ। গুৱাহাটী বেলতলা, কুঁৱতলী তিতাতলা। গুৱাহাটী বেলতলা, কুঁৱতলী তিতাতলা, মোক হৈছে অৰিজিনেল জাপৰি টাপতলা। মনসা ফুলতলী, মই বৰ্তমান থাকোঁ দীঘলপুৰীৰ ওচৰতে, গাঁওখনৰ নাম হৈছে হগলতলী। মোৰ জীৱনটো বেকা, ফাৰ্ষ্ট গেটতে হেমন্ত আছিলে নাম্বাৰ 1, চাইকেলৰ মেকা, মোৰ নামটো হৈছে শিৱাজী ডেকা। মই আমাৰ বন্ধুসকলক বুজাই দিওঁ, যিহেতু আপুনি একদম ধুনীয়াকৈ মানে যোজনাৰে কথাখিনি কৈ আছে। এতিয়া কথা হ'ল কি, এওঁ হৈছে মৰিগাঁও জিলাৰ ঘোঁৰাগাঁও থানাৰ অন্তৰ্গত জাপৰি টাপতলা গাঁৱত ঘৰ অৰিজিনেল। সেইটো ধুনীয়াকৈ তেওঁ মানে যোজনাৰে ক'লে, শুহুতীয়াকৈ ক'লে। আৰু বৰ্তমান তেওঁ মৰিগাঁও থানা এলেকাতে, মৰিগাঁও জিলাৰ মৰিগাঁও থানা এলেকাত হগলতলী গাঁৱত বাসিন্দা এতিয়া। আৰু তেখেতৰ নাম হ'ল শিৱাজী ডেকা। তেওঁ ইমান ধুনীয়াকৈ যোজনাৰে আৰু শুহুতীয়া কথাৰে আপোনালোকক তেওঁৰ পৰিচয় আৰু নামটো ক'লে। এতিয়া আপোনাৰ জীৱিকাৰ বিষয়ে অকণমান কওক। মই জড়িত কৰাই দিছিলোঁ। মনসা ফুলতলী, মই বৰ্তমান থাকোঁ দীঘলপুৰীৰ ওচৰতে, গাঁওখনৰ নাম হৈছে হগলতলী। মোৰ জীৱনটো বেকা, ফাৰ্ষ্ট গেটতে হেমন্ত আছিলে নাম্বাৰ 1, চাইকেলৰ মেকা, মোৰ নামটো হৈছে শিৱাজী ডেকা। আজিকালি সকলো দোকানে কম্পিউটাৰ পালা, মই হ'লোঁ ঘৰে ঘৰে ঘূৰি ফুৰা এটা সাধাৰণ ফেৰিৱালা। যদি দিনটো ঘূৰি ফুৰোঁতে বিক্ৰী নহয় মাল, তথাপিতো কিন্তু সকলো ৰাইজকে কিন্তু মই মনে প্ৰাণে পাহল। মোৰ পৰিচয়টো ইমানেই। এওঁ এজন জীৱিকাত ফেৰিৱালা। তেওঁ ফেৰিৱালা কৰি তেওঁ জীৱিকা উপাৰ্জন কৰে। আমিতো সকলোৱে কিবা এটা নহয় কিবা এটা কৰ্ম কৰি জীৱিকা উপাৰ্জন কৰিব লাগে। তেওঁ মানে স্বাৱলম্বী জীৱিকা। তেওঁ ফেৰিৱালা, গাঁৱে গাঁৱে তেওঁ বস্তু লৈ ফুৰে। আপোনাৰ কি বস্তু আছে? মোৰ বৰ্তমান মণিহাৰী আছে আৰু কাপোৰ মই লগত ৰাখোঁ। বিশেষকৈ মোৰ মণিহাৰীটো গামোচাৰ বিষয়ে আমাৰ দৰ্শকক মানে আপুনি জৰিয়তে যোজনাৰ জৰিয়তে যোজনা বুলি কয় বাৰু। হয়, কেতিয়াবা মানে গামোচাখনলৈ প্ৰতিবাদ হৈ থাকে। গামোচাখনৰ সঁচাকৈ আমাৰ যিকোনো অনুষ্ঠানত, আপুনি নামে পাঠে ভাগৱতে আপুনি যিকোনো অনুষ্ঠান যাওক, আপোনাৰ গামোচাখন লাগিবই। সেইকাৰণে কৈছে, আমি গামোচাখনক লৈ মই কৈছিলোঁ, তেতিয়া জেগাত ধুনীয়া ভাগৱত অনুষ্ঠান চলি আছিলে। দুজন ল'ৰাই ধুতি পাঞ্জাবী পিন্ধি দৰা সাজত ডিঙিত গামোচাখন লৈ ভাগৱতত আহিছিলে। ভাগৱতত আহি কি কৈছে, 10 মিনিটমান পঢ়িয়ে 15 মিনিটমানৰ পাছতে টুমটুম এখনলৈ প্ৰায় 1 কিলোমিটাৰ দূৰলৈকে মদ খাবৰ কাৰণে গৈছিল। তেতিয়া মই সিহঁতক কৈছিলোঁ, ভাইটিহঁত মই এটা কথা কওঁ, বেয়া নাপাবি, মদটো খাবৰ কাৰণে বনাইছে, মদটো খোৱাত কোনো মানা নাই। যিটো দেশেদি যিটো অনুষ্ঠান আহিছে একদম অশনি হৈছে, তাত এনেকুৱা ধুনীয়া ধুনীয়া শব্দ জড়িত হৈ আছে, মই দুআষাৰমান ক'বৰ কাৰণে চেষ্টাহে কৰিছোঁ। কৈছে, বছৰে বছৰে পাতিলে ভাগৱত, বছৰে বছৰে পাতিলে ভাগৱত, সকলো ৰাইজ কমে বিপদ আপদ, একো কামতেই নালাগে জটপট, কামবিলাক হৈ যায় পটাপট, তাকেই বোলে ভাগৱত। ভাগৱতত আহোঁতে যি নিপিনে ধুতি আৰু পাঞ্জাবী, তাৰ সমান নাই বোলে পৃথিৱীত মহাপাপী। সেইকাৰণে আমি ভাগৱতত আহিলে পিন্ধি আহিব লাগে ধুতি আৰু পাঞ্জাবী। পিন্ধি আহিছ ধুতি, ভকত ওচৰে পাছৰে, থিয়ে থিয়ে দিব নোৱাৰিবি মুঠি, কাৰণ পিন্ধি আহিছ ধুতি, ডিঙিত লৈ আহিছ গামোচা, ভাগৱতত আহোঁতে মদ পানী খাই লগাব নোৱাৰিবি নিচা। মানে কি হয়, আচলতে কিছুমান নীতি নিয়ম থাকে। ধুতি পাঞ্জাবী পিন্ধাৰ বা ভকত হিচাপে যেতিয়া আহিব, কিছুমান নিয়ম নীতি পালন কৰিব লাগে। সেইটো কথা তেওঁ ধুনীয়াকৈ ফকৰাৰ জৰিয়তে মানে যোজনাৰ জৰিয়তে কৈছে। ভাল লাগিছে, এইটোৰ পৰা ভাল মেছেজ গৈছে সকলোলৈকে। তাৰপিছত ডিঙিত লৈ আছ গামোচা, ভাগৱতত আহোঁতে মদ পানী খাই লগাব নোৱাৰিবি নিচা, ভকতৰ মাজত কথা ক'ব নোৱাৰিবি নিচা, তেতিয়া বোলে জীৱনৰ নুঠে হাই প্ৰেছাৰ, তাকে বোলে গামোচা। ডিঙিত লৈ আছ গামোচা, যদি ভাগৱতত আহোঁতে মদ পানী খাই লগা নিচা, ভকতৰ মাজত যদি প্ৰতিটো শব্দ কম ইচ্ছা, কেতিয়াবা ঠাণ্ডা দি উঠিব হাই প্ৰেছাৰ, তাকে বোলে গামোচা। গামোচা দিছে ফুল, ভকতৰ মাজত কথা পতা কেতিয়াও নকৰিবা ভুল, সেইকাৰণে গামোচা দিছে ফুল, ফুলটো দিছে লাল। এটা কথা চিন্তা কৰিব লাগিব, আমি এইটো কথা ক'লে যাতে আমাক সকলো ৰাইজে পায় ভাল, সেইকাৰণে ফুলটো দিছে লাল।
ভাগৱতত আহোঁতে যি পিন্ধে সেই মেখেলা আৰু চাদৰ তেতিয়া বোলে ভকত ভকতনি দুয়োতে কৰে আদৰ কাৰণ পিন্ধি আহিছে মেখেলা আৰু চাদৰ যদি পিন্ধি আহিছ চুই যা তই ইটো বাটে সোমাবলৈ তই সিটো বাটে ঘূৰি যা কাৰণ তই পিন্ধি আহিছ চুই যা পিন্ধি আহিছ লং পেণ্ট চাৰ্ট তই ইপিনে সোমাব সিপিনে ল'ব লাগিব বাট কাৰণ তই পিন্ধি আহিছ লং পেণ্ট চাৰ্ট নহয় জানো ধুনীয়া ধুনীয়া শব্দ আছে নাই নাই ভাল হৈছে মানে কি হয় আপোনাৰ যোজনাবোৰ ভাল লাগিছে আৰু এইটো আমাৰ অসমীয়া সংস্কৃতি আমি নামঘৰত গ'লে বা সভা সমিতিত গ'লে বা ধৰ্মীয় অনুষ্ঠানত গ'লে আমি মহিলাসকলে মেখেলা চাদৰ পিন্ধি গামোচা লৈ যাব লাগে আৰু ল'ৰাসকল বা পুৰুষসকল গ'লে ধুতি পাঞ্জাবী পিন্ধি ধুনীয়া সুন্দৰকৈ গামোচা লৈ যাব লাগে এই মানে ইমান অতুলনীয় সংস্কৃতি ন আমাৰ এই সংস্কৃতি মানে সুন্দৰ সংস্কৃতি আৰু গতিকে আমি এই সংস্কৃতি সকলোৱে ৰক্ষা কৰিব লাগে ন বিশেষকৈ এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকত গ'লে আমি মানে ধুতি পাঞ্জাবী পুৰুষসকলে আৰু মহিলাসকলে মেখেলা চাদৰ পিন্ধিব লাগে ন ঠিক আছে আমাৰ এতিয়া ৰাষ্ট্ৰপতি হ'ল দ্ৰৌপদী মুৰ্মু তেওঁৰ বিষয়ে আপুনি বৰ ধুনীয়াকৈ কয় মানে তেওঁৰ গুণৱতী ন বহুত আৰু মানে আমাৰ এতিয়াতো ৰাষ্ট্ৰপতি মানে তেওঁতো মানে বিশাল প্ৰতিভাৰ মানে ভঁৰাল নহয় জানো কওকচোন তেওঁৰ বিষয়ে আপুনি হয় তেখেতলোকৰ মই নামৰ গুণৰ বিষয়ে ক'ব বিচাৰোঁ মই কাৰো বিৰোধীকৈ নকওঁ কাৰণ তেখেতলোকৰ নামৰ যেনেকুৱা এবাৰ ধুনীয়া ধুনীয়া শব্দবিলাক আছে মই তাকেহে দুখে মই ক'ব বিচাৰিছোঁ কচি যিয়ে বুজি পায় ৰাইজ দুখ দুৰ্গতি তেওঁকহে নাম থয় দুৰ্পতি যে ৰাইজক নকয় লতি ঘটি লগাই দিব পাৰে সদগতি তেখেতে হ'ব পাৰে ভাৰতৰ ৰাষ্ট্ৰপতি বঢ়িয়া আমাৰ দ্ৰৌপদী মুৰ্মুৰ বিষয়ে ইমান সুন্দৰকৈ ফকৰা যোজনাৰ জৰিয়তে ক'লে ভাল লাগিছে আমাৰ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱৰ বিষয়ে আপুনি ধুনীয়াকৈ কওকচোন এষাৰ মাননীয় প্ৰধানমন্ত্ৰীৰ নাম হৈছে নৰেন্দ্ৰ মাননীয় প্ৰধানমন্ত্ৰীৰ নাম হৈছে নৰেন্দ্ৰ তেখেতে বিশ্বৰ ভিতৰত ভাৰতখন জিলিকাই ৰাখিব পাৰিলে তেখেতৰ মনত লাগে আনন্দ তাকে বোলে নৰেন্দ্ৰ ঠিকেই এতিয়া বিশ্বই কিন্তু চাই থাকে দেই আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতে কি কৰে বিশ্বই চাই থাকে কি ক'ব তেখেতে যিকোনো ধৰণৰ মানে